নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত নেমু টেঙা দি মাছ কেনেকৈ বনাম সেইটো ৰেচিপি বনাম বুলি ভাবিছোঁ। এটা নেমু টেঙা লাগিব, জলকীয়া কেঁচা জলকীয়া লাগিব, তাৰপিছত মাছ লৈছোঁ 5 পিচ আৰু আলু লাগিব। এয়া আলু, মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰিব লাগিব, ভালদৰে ভাজি ল'ব। ভাজি লৈ বাচন এটাত নমাই থৈ দিব। আলুখিনি মই এনেকৈ বইল কৰি লৈছোঁ, ভালদৰে বাকলিখিনি গুচাই বইল কৰি লৈছোঁ। আপোনালোকৰ এনেকৈ এটা পাত্ৰত বইল কৰি বাতি এটাত ডাঙৰ বাচন এটাত এনেকৈ লৈ ল'ব। মাছখিনি মাজে মাজে লৰাই দিব যাতে লাগি নধৰে। আপোনালোকে কেতিয়াবা নেমু টেঙা আঞ্জা খাই পাইছেনে? নিশ্চয় খাইছে কিজানি। যেনেকৈ বনাই আপোনালোকে মোক জনাবচোন। মই কিন্তু এনেকৈ এইদৰে বনাম। আপোনালোকে যদি ভিডিঅ'বোৰ চাই মোৰ ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব প্লিজ, নাপাহৰিব ছাবস্ক্ৰাইব কৰিব। মই আলুখিনি ভালকৈ এনেকৈ পিটিকি লৈছোঁ, আপোনালোকৰ এনেকৈ পিটিকি ল'ব। আৰু এই গিলাচটোত নেমুখিনি ৰস ওলাই লৈছোঁ। নেমু আপোনালোকৰ এনেকৈ গিলাচত নেমুখিনি ৰস ওলাই ল'ব। মাছখিনি ভজা হয়, আলুখিনিত অলপ পানী দি এনেকৈ ভালকৈ লৰাই ল'ব, যাতে আলুখিনি আৰু পানীখিনি ভালদৰে মিক্স হৈ যায়। আমি এতিয়া ইয়াত আলুখিনি আৰু পানীখিনি মিক্স কৰিছোঁ যে দি দিম। এতিয়া আমি ইয়াত জলকীয়া দিম, জলকীয়াখিনি দি দিলোঁ। তাৰপিছত ভালদৰে লৰাই দিব আৰু নিমখ হালধি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া ঢাকনিখন দি অলপ উতলিব দিম। এতিয়া আমি নেমু টেঙাৰ ৰসখিনি, নেমুৰ ৰসখিনি এইখিনি ইয়াত দি দিম। আপোনালোকেও এনেকৈ বনাই খাবচোন। নেমু টেঙাৰ আঞ্জা গৰমৰ দিনত খুব ভাল লাগে খাই। টেঙাৰ জোল আমাৰ হ'বই আৰু বেছি সময় নালাগে। চাওকচোন, আঞ্জাখিনি ভালদৰে উতলাব দিব। কমচে কম 10 মিনিটমান লাগিব। 10 মিনিট পিছত তেতিয়া অলপ আঞ্জাখন ভালদৰে কালাৰটো চেঞ্জ হৈ যাব ন, আগৰ কালাৰ নাথাকে, কালাৰটো চেঞ্জ হৈ অলপ বগা কালাৰৰ নিচিনা হ'ব। হ'লে যেতিয়া নমাই থ'ব। আৰু আপোনালোকে আৰু কি টেঙাৰ আঞ্জা খাই ভাল পায়? মই কিন্তু চব টেঙাই খাই ভাল পাওঁ আৰু মই বনাবও জানো। যদি কিবা আপোনালোকে জানিব লগা আছে কমেণ্ট কৰি জনাবচোন। মই বাৰু চেষ্টা কৰিম আপোনালোকক বনাই শিকাবলৈ। ময়ো সিমান এক্সপাৰ্ট নহয়, তথাপিতো মই বাৰু চেষ্টা এটা কৰিম আপোনালোকৰ যি নাজানে সেইটো দিয়াৰ কাৰণে। এয়া আমাৰ টেঙাৰ আঞ্জা, নেমু টেঙাৰ আঞ্জা ৰেডি। এইটো চাই লওক, ভাতৰ লগত গৰমৰ দিনত খাবচোন, বহুত টেষ্টি হয়।